ভাইটি ভণ্টি আৰু মই আমি তিনিটাই ৰাতিপুৱাই গা পা ধুই মেলি একো নোখোৱাকৈ ওলাই গ'লোঁ দুৰ্গা মাৰ দৰ্শন কৰিবলৈ। এটা কথা পিছে আমাৰ কিন্তু পদূলিৰ একদম ধুনীয়া চিনেৰি আছে, দেখিছে আপোনালোকে ভিডিঅ'ত। প্ৰথমতে আমি ওলাই গ'লোঁ চাকি বন্তি কিনিবলৈ আৰু মোৰ এনে ভাৱ হয় একদম পাৰ্চনেল থট যে দৰ্শন কৰিবলৈ বা পূজা অৰ্চনা কৰিবলৈ ধূপ চাকি বন্তি এয়াই যথেষ্ট। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ ঢোলো বজাই আছে। চাকি বন্তি জ্বলোৱাৰ পাছত আমাক প্ৰসাদো দিলে। প্ৰসাদৰ লগত আছিল আপেল, কল, আখৈ আৰু বুনিয়া। আৰু সেই প্ৰথম মণ্ডপখনত চাকি বন্তি জ্বলোৱাৰ পিছত আমি বেলেগ এখন মণ্ডপলৈও গ'লোঁ। তাত আমি দূৰৰ পৰাই সেৱা কৰিলোঁ, ভিতৰলৈ আৰু আমি নোসোমালোঁ। ঘৰত আহি পিনে দেখিছোঁ দেউতাই গোটেই আয়োজন কৰি আছে। আয়োজন মানে নামঘৰত আমাৰ ঘৰৰ পৰা পাণ দিব, সেইকাৰণে আমি গোটেইকেইটাই মিলি পিনে এনেকৈ জাপি আছোঁ। যিহেতু ৰাতিপুৱাৰে পৰা একোৱেই খোৱা নাই, গতিকে আমি সোনকালে লাঞ্চো কৰিলোঁ। লাঞ্চত আছিল গৰৈ মাছ আৰু লাই শাকৰ জোল, ডিমৰু পাতৰ ভাজি, পুঠি মাছৰ ফ্ৰাই, নৰসিংহৰ চাটনি, লগতে একদম অৰুণাচল স্পেচিয়েল বাঁহগাজ আৰু ডিমৰ ভাজি। That's all for today's video. See you next time. Till then, keep watching, smiling and loving.